বন্ধুসকল আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছো আৰু আজিৰ ব্লগটো সিধা আৰম্ভ কৰিছো একেবাৰে কিচেনৰ পৰা। কি খোৱাবি আজি? चिकन ग्रेवी। अभी मजा आएगा ना भिड़ो। चिकन ग्रेवी बा এইটো ওয়াইফে তেল ঢালি দিছে আৰু गरम मसला चिकन मीट मसला जीरा मसला ब्लैक पेपर टर्मरिक पाउडर नाइस। पियाज किटा गलिবৰ কাৰণে আগত নিমখ দিব লাগে। গৰমত বিচিব লগা হৈছে, ইমান কষ্ট কৰি ভাত বনাই আছে, তৰকাৰী বনাই আছে। ये सब क्या देखना पड़ रहा है। এইটো বন্ধুসকল চাব পাৰে চিকেন একেবাৰে ৰেডি হৈ আছে আৰু আমাৰ ভাতটো ৰেডি হ'ব, হুইসেল বাজিবই আৰু বাজি গ'ল। अरे कहना क्या चाहते हो? এটো ফ্ৰাই কৰিম আজি। কি ফুল আপোনালোকে যদি জানে কমেন্ট বক্সত কৈ দিবচোন। অলপ গলিব আৰম্ভ হৈছে আৰু গলিব লাগিব। এতিয়া মাংসখিনি ঢালিম, সব মছলা লগাই দিম। আদা আৰু নহৰু পেষ্ট কৰি থোৱা আছে, এইটো লগাই দিম। চাব পাৰে তেলখিনি বেলেগ হৈ গৈছে আৰু পিঁয়াজৰ পানীবিলাকো ওলাই আহিছে, পুৰা গ্ৰেভি হ'ব আৰু পিঁয়াজখিনি আৰু গলিব লাগিব। টমেটো দুটা কাটি দিছোঁ, এইটো লগাই দিওঁ। ইমান বঢ়িয়া হৈছে, টেষ্টি হ'ব খাব। আপোনালোকে বনাই খাই চাবচোন। পুৰা পিঁয়াজখিনি পুৰা গলি গৈছে। এইটো খানা আহি আছে ৱাও বাহ, ইমান টেষ্টি লাগিছে দেই। সজোৱাটোতো একেবাৰে ফাৰ্ষ্ট ক্লাছ সজাইছে, কিন্তু খাবলৈ বা কেনেকুৱা হয়। ৱাও, চাওকচোন কেনেকুৱা হৈছে গ্ৰেভিটো। টেষ্ট কৰি চাওঁ দেই ৰাইজসকল। বহুত হট দেই, বহুত হট। ৱাও, মাংসটো একেবাৰে নৰম হৈ গৈছে, চাব পাৰে। একেবাৰে জুচি, হা মুখৰ পৰা পানী ওলাই গ'ল মোৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, টেষ্ট কৰি চাওঁ দেই, লোভ নকৰিব। সঁচাকে দেই, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, ইমান টেষ্টি হৈছে, একেবাৰে ফাৰ্ষ্ট ক্লাছ নাম্বাৰ 1। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए।